friends, welcome to my YouTube channel Future Today. বন্ধুসকল আপোনালোকক Future Today YouTube চেনেললৈ স্বাগতম জনোৱা হৈছে। বন্ধুসকল এতিয়ালৈকে তথ্য অনুযায়ী গম পোৱা গৈছে যে 2022 বৰ্ষৰ নবোদয় পৰীক্ষা 30 এপ্ৰিল আৰু 9 এপ্ৰিলত হ'ব। ক্লাছ 9ৰ কাৰণে 9 এপ্ৰিলৰ পৰা হ'ব আৰু ক্লাছ 6ৰ এক্সামটো 30 এপ্ৰিলত হ'ব। গতিকে মই নবোদয়ৰ কাৰণে আপোনালোকক বিভিন্ন ধৰণৰ ইংলিছ হোক, আসামিজ হোক, মেথছ হোক আৰু বিভিন্ন ধৰণৰ ট্ৰিক্সবোৰ আপোনালোকক দি থাকোঁ। সেয়েহে মোৰ ইউটিউব চেনেল ফিউচাৰ টুডে ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক এটা কৰি দিব। আজি আমি ইংলিছ মিডিয়ামৰ কাৰণে কেইটামান পেছেজ লৈছোঁ, যিবোৰ পেছেজ আহি থকা দেখা যোৱা গৈছে। নবোদয় এক্সামত আপোনালোকৰ ইংলিছ মিডিয়ামৰ কাৰণে 5টা পেছেজ আহিব আৰু যদি আপুনি আসামিজ মিডিয়াম, আসামিজত আপোনাৰ 5টা পেছেজ আহিব আৰু সেই পেছেজবোৰ পঢ়ি, সেই কাহিনীবোৰ পঢ়ি আপোনাক তলত 5টাকৈ প্ৰশ্ন দিয়া থাকিব। সেই 5টা প্ৰশ্নৰ সঠিক উত্তৰ আপোনাক দিব লাগিব। গতিকে বলক পলম নকৰাকৈ আৰম্ভ কৰিছোঁ। ইয়াত আপোনালোকে চাই আছে প্ৰথম যোনটো লাইন হয়, এই লাইনটো পঢ়ি এইটো বুজিব লাগিব আমি প্ৰথমে, হয়নে? ইয়াত মই পঢ়িছোঁ, এভৰি এনিমেল অন আৰ্থ মাষ্ট ইট সামথিং ইন অৰ্ডাৰ টু ষ্টে লিভ। অৰ্থাৎ প্ৰত্যেক জীৱ জন্তুৱে কি কৰে? জীয়াই থাকিবৰ কাৰণে খাদ্য গ্ৰহণ কৰে। তাৰপিছত নেক্সটটো পঢ়িছোঁ, চাব, মেনি এনিমেলছ ইট সাম পাৰ্টছ অফ প্লেণ্টছ। অৰ্থাৎ বহুতো জীৱ জন্তুৱে গছ গছনিৰ কিছুমান অংশ খাই জীয়াই থাকে, যেনে পাত, ডাল, শিপা, ফল ইত্যাদি খায়, সেইটো কথা ক'লে। তাৰপিছত কৈছে, জিৰাফ মাছ লিভ ফ্ৰম অল ট্ৰিজ অন দ্য আফ্ৰিকা প্লেণ্টছ। অৰ্থাৎ জিৰাফেও কি কৰে? আফ্ৰিকাৰ গছবোৰ খাই জীয়াই থাকে। আফ্ৰিকাৰ যিবোৰ ওখ ওখ গছ হয়, সেই ওখ ওখ গছৰ পাতবোৰ খাই জীয়াই থাকে। তাৰপিছত তলৰটো কৈছে, কলা বেয়াৰ ইন অষ্ট্ৰেলিয়া ইট অনলি ইউকেলিপটাছ লিভছ ইন দ্য ফৰেষ্ট। অৰ্থাৎ কি ক'লে? যে কলা নামৰ যিজন ভালুক অষ্ট্ৰেলিয়াত পোৱা যায়, সেই ভালুকজনেও কি কৰে? ইউকেলিপটাছ নামৰ গছৰ পাত খাই জংঘলত জীয়াই থাকে, হয়নে? তাৰপিছত কৈছে, ইভেন দ্য মাইথি বাফেলো ইন আমেৰিকা ইটছ অনলি গ্ৰাছ। কি কৈছে? মাইথি মানে তাকতবৰ, মজবুত, শক্তিশালী মহ, যিটো আমাৰ চাৰিঠেঙীয়া মহ হয়, সেই মহে কি কৰে? আমেৰিকাত মাত্ৰ ঘাঁহ খাই জীয়াই থাকে। ইমান দূৰ নিশ্চয় বুজিছে। নেক্সট লাইনটো পঢ়িছোঁ। নেক্সট লাইনটো আপোনালোকে চাই যাব, ইয়াত কি কৈছে আৰু বুজি যাব। ইয়াৰ ওপৰৰ পৰাই আপোনালোকক প্ৰশ্ন সুধিব তলত। ছাম এনিমেলছ আৰ প্ৰেডেটৰ্ছ। অৰ্থাৎ কিছুমান জীৱ জন্তু হিংস্ৰ হয়, মানে হিংসাখুৰীয়া জন্তু হয়। সিহঁতে কি কৰে? হিংসাখুৰীয়া জন্তুক আমি মাংসভোজী প্ৰাণী বুলিও ক'ব পাৰোঁ। সিহঁতে কি কৰে? উইচ মিনছ দে ইট ছাম আদাৰ এনিমেলছ। অৰ্থাৎ সিহঁতে অন্য জীৱ জন্তু হত্যা কৰি খায়, যেনে বাঘ, হয়নে? ছাম প্ৰেডিক্টৰ কেটছ এণ্ড ইটছ স্মল এনিমেলছ লাইক মাইচ এণ্ড ৰেবিটছ। অৰ্থাৎ ইয়াত কি ক'লে? কিছুমান হিংস্ৰ প্ৰাণীয়ে কেটছ ধৰে এণ্ড ইট খাই পেলাই স্মল এনিমেলছ লাইক মাইচ এণ্ড ৰেবিটছ। অৰ্থাৎ কিছুমান হিংস্ৰ প্ৰাণীয়ে সৰু সৰু জীৱ জন্তুক ধৰি খায়, যেনে নিগনি, মেকুৰীয়ে ধৰি খায়, মেকুৰী হিংস্ৰ প্ৰাণী হ'ল। ৰেবিটছ মানে হৈ গ'ল আপোনাৰ শহাপহুবোৰ কোনে খায়? সিংহ, বাঘ, শিয়াল ইত্যাদি, এইবোৰ হিংস্ৰ প্ৰাণী। বুজি যাব কথাটো কি কৈছে। তাৰপিছত আমি তলৰ প্ৰশ্নবোৰ কৰিবলৈ যত্ন কৰিম। লাৰ্জাৰ ফিছ ইটছ স্মলাৰ ফিছ। অৰ্থাৎ ডাঙৰ মাছবোৰেও কি কৰে? সৰু মাছবোৰ খাই জীয়াই থাকে। তাৰপিছত বিগ প্ৰেডিক্টৰ্ছ ইন আফ্ৰিকা লাইক লায়ন এণ্ড লিঅ'পাৰ্ডছ উইল এটেক অল কাইণ্ডছ অফ বিগ এনিমেলছ। অৰ্থাৎ ইয়াত কি ক'লে? আমেৰিকাত পোৱা ডাঙৰ হিংস্ৰ প্ৰাণীবোৰ, যেনে লায়ন, সিংহ, এণ্ড লিঅ'পাৰ্ড মানে নাহৰফুটুকী বাঘ, সিংহ আৰু নাহৰফুটুকী বাঘবোৰ কি কৰে? চব ধৰণৰ জীৱ জন্তুৰ ওপৰতে কি কৰে? এটেক কৰে। মানে সেইটো বাঘে কি কৰে? বাঘে কেতিয়াবা গৰু ধৰে, কেতিয়াবা মহ ধৰে, কেতিয়াবা ছাগলী, কেতিয়াবা হৰিণ, ইভেন ইলেফেণ্ট, এনেকৈ কৈছে। ইভেন ইলেফেণ্ট মানে হাতীকো নেৰে, হাতীকো সিহঁতে কি কৰে? নিজৰ খাদ্য বনাই লয়, বাঘ, সিংহ এইবোৰে।
তাৰপিছত এনিমেলছ ডেট প্ৰেডিক্টৰ্ছ ইট আৰ অল দিয়াৰ প্ৰে, অৰ্থাৎ কি ক'লে হিংস্ৰ প্ৰাণীৰ সকলোবোৰ যিবোৰ জন্তু থাকে জংঘলত সকলোবোৰ জন্তুৱেই হিংস্ৰ প্ৰাণীৰ কি হয় শিকাৰ হয়, প্ৰে মানে শিকাৰ হয়। তাৰপিছত উইথ প্ৰেডিক্টৰ্ছ অল ৰাউণ্ড দেম, কি ক'লে হিংস্ৰ প্ৰাণীবোৰৰ চাৰিওফালে এনিমেলছ নিড ছাম ৱেজ টু প্ৰটেক্ট দেমছেলফ, যে চাৰিওফালে থকা হিংস্ৰ প্ৰাণীবোৰৰ পৰা কিছুমান জন্তুৱে নিজকে বচাবলৈ নিজকে ৰক্ষা কৰিবৰ কাৰণে কি কৰে কিছুমান এনিমেলছ নিড ছাম ৱেজ কিছুমান উপায় সিহঁতে বাছি লয়। কোনে বাছি লয়? ধৰি লওক নিগনি শহাপহু সিহঁতে কি কৰে নিজকে হিংস্ৰ প্ৰাণীবোৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কিছুমান উপায় বাছি লয় বা কিছুমান বুদ্ধি ওলাই লয়। ওৱান ফৰ্ম অফ প্ৰটেক্ট ইজ কেমোফ্লেগ বুলি গম পাইছে। সিহঁতে যিবোৰ বুদ্ধি লগায় সেই বুদ্ধিবোৰৰ ভিতৰত এটা বুদ্ধি হৈছে কি কেমোফ্লেগ। এইটো মনত ৰাখিব, কেমোফ্লেগটো প্ৰশ্ন সুধিব পাৰে। তে কেমোফ্লেগ হৈছে সিহঁতৰ এটা বুদ্ধিৰ নাম। দিছ মিন ডেট দ্য এনিমেলছ আউটছাইড এপিয়াৰেঞ্চ এলাউজ ইট টু ব্লেণ্ড উইথ ইটছ সাৰাউণ্ডিং so that it is harder for a predator to find it। মানে কি কৰে যেনে আমি কাছ দেখিছোঁ, কাছৰ পিঠিত কি থাকে, কাছৰ পিঠিৰ ছালটো খুব মানে টান হয়, সেইটো কি কৰে বাঘেও ফটকে মানে কামুৰি ভাঙিব নোৱাৰে, তেনেকুৱা টান পিঠি থাকে সিহঁতৰ, হয়নে? তো কি কৈছে ইয়াত আপোনাৰ যিবোৰ জন্তুবোৰ থাকে সেইবোৰে কিছুমান এনেকুৱা বুদ্ধি লগায় যে হিংস্ৰ প্ৰাণীবোৰেও সিহঁতক ফটকে ধৰিব নোৱাৰে, চতুৰ হয় কিছুমান। যেনে শহাপহুক বাঘে দৌৰালে শহাপহু চিধা নদৌৰে, একদম একা বেকা য'ত ত'ত দৌৰে আৰু বাঘকো মানে একদম আমনি লাগি যায় দৌৰাই আৰু বাঘে আমনি পাই নদৌৰাই এৰি দিয়ে সিহঁতক আৰু সিহঁতে নিজৰ জান বচায়, মানে তেনেকুৱা কথা কৈছে। তাৰপিছত ছাম প্ৰেডিক্ট দেমছেলফ ইউজ কেমফ্লেগ, কি কৈছে কিছুমান হিংস্ৰ জন্তু বাঘ হওক বা আপোনাৰ নাহৰ ফুটুকী বাঘ হওক সিংহ হওক সিহঁতেও কি কৰে নিজেও কিছুমান বুদ্ধি লগাই কি কৰে সিহঁতৰ চিকাৰ ধৰে। তাৰপিছত তলৰ শাৰীটো মই পঢ়িছোঁ, প্ৰেডিক্টৰ্ছ নিড কেমোফ্লেগ ছ' ডেট প্ৰে এনিমেলছ কাণ্ট চি দ্য প্ৰেডিক্টৰ্ছ নিয়াৰ বাই। কি কৰে বাঘে চাবচোন, বাঘ হওক সিংহ হওক সিহঁতে ক'ৰবাত লুকাই যায় নিজৰ চিকাৰবোৰক চাই। আগফালৰ পৰা যদি হৰিণাৰ দল আহি আছে সিহঁতে লুকাই যায়, লুকাই গৈ কি কৰে চুপচাপ থাকে, যেতিয়া হৰিণা ওচৰ পাই আহি তেতিয়া একদম ভাপকে ধৰি লয়। সেই তেনেকুৱা মানে কিছুমান প্ৰেডিক্টৰ্ছ মানে হৈছে হিংস্ৰ প্ৰাণীবোৰেও কেতিয়াবা কিছুমান চতুৰ বুদ্ধি লগাই নিজৰ চিকাৰবোৰক ধৰি লয় আৰু চতুৰ বুদ্ধি লগাই বহি থাকে, সেইকাৰণে সিহঁতৰ চিকাৰবোৰে কি কৰে প্ৰেডিক্টৰ্ছবোৰক ওচৰত থাকিলেও দেখি নাপায়। তে নিশ্চয় ইমান দূৰলৈকে আপোনালোকে বুজি পাইছে। ইয়াৰ পিছত আমি ইয়াৰ তলত কি প্ৰশ্ন আছে সেইবোৰ আমি চাম। তে বন্ধুসকল ওপৰত পঢ়ি অহা পেছেজটোৰ ভিতৰৰ পৰাই আমাক প্ৰশ্ন দিছে। এই প্ৰশ্নটো প্ৰথমটো হৈছে আপোনাৰ 91 নম্বৰ প্ৰশ্নটো আপোনালোকে নিশ্চয় চাই আছে। 91 নম্বৰ প্ৰশ্ন 91 নম্বৰ প্ৰশ্ন যোনটো আমাক দিছে, এই 91 নম্বৰ প্ৰশ্নটোলৈ আমি মন কৰোঁ। কি কৈছে? এনিমেলছ নিড ফুড টু, মানে জন্তুবোৰক খাদ্য কিয় লাগে, কিয় প্ৰয়োজন? তো প্ৰথমে দিছে ষ্টে এলিভ জীয়াই থাকিবলৈ, মাঞ্চ ইট খাবলৈ, তাৰপিছত ষ্টে এক্টিভ সক্ৰিয় হৈ থাকিবলৈ আৰু ৰান এৰাউণ্ড চাৰিওফালে দৌৰি ফুৰিবলৈ। তো আপোনালোকে নিশ্চয় গম পাইছে এইটো কি হ'ব, ষ্টে এলিভ। জীৱ জন্তুবোৰে কিয় খাদ্য খায় বা আমি কিয় খাদ্য খাওঁ? জীয়াই থাকিবলৈ, নহয় জানো? সেই ষ্টে এলিভ মানে হৈছে জীয়াই থাকিবলৈ। নেক্সট প্ৰশ্নলৈ গৈছোঁ। নেক্সট প্ৰশ্ন আপোনালোকে চাব, 92 প্ৰশ্নটো আপোনালোকে অলপ চাব ভালকৈ। 92 প্ৰশ্নত আপোনালোকক কি সুধিছে? প্ৰেডিক্টৰ্ছ আৰ এনিমেল উইচ, অৰ্থাৎ হিংস্ৰ প্ৰাণীবোৰ এক প্ৰকাৰৰ প্ৰাণী, কোন প্ৰকাৰৰ প্ৰাণী মানে সেইটো সুধিছে। হিংস্ৰ প্ৰাণীবোৰ কোন প্ৰকাৰৰ প্ৰাণী? ইয়াত কৈছে অনলি কেটছ স্মল এনিমেলছ, মাত্ৰ সৰু সৰু জীৱ জন্তুক ধৰে এনেকুৱা কৈছে, এইটোতো হ'বই নোৱাৰে। তাৰপিছত ইট আদাৰ এনিমেলছ, এইটো হ'ব পাৰে। তাৰপিছত 3 নম্বৰটো কৈছে অনলি এটেক আদাৰ এনিমেলছ, মাত্ৰ অন্য এনিমেলবোৰৰ ওপৰত এটেক কৰে।
অন্য জীৱ জন্তুৰ ওপৰত আক্ৰমণ কৰে। তাৰপিছত 4 নম্বৰত কৈছে প্লে উইথ আদাৰ এনিমেলছ, অন্য জীৱ জন্তুবোৰৰ লগত খেলে, কেতিয়াও নেখেলে, সিহঁতে খাবহে। গতিকে 4 নহ'ব, 3 নহ'ব, আৰু আপোনালোকে নিশ্চয় গম পাইছে ইয়াত যে 2 নম্বৰ এনচাৰটো শুদ্ধ হৈ যাব, ইট আদাৰ এনিমেল। অৰ্থাৎ হিংস্ৰ প্ৰাণীবোৰে কি কৰে, হিংস্ৰ প্ৰাণীবোৰে অন্যান্য জীৱ জন্তু ধৰি খায়। তাৰ পিছৰ প্ৰশ্নটো আমি চাইছোঁ। তাৰ পিছৰ প্ৰশ্নটোত আপোনালোকে দেখি পাইছে 93 প্ৰশ্নত কৈছে জিৰাফছ ইট, মানে জিৰাফছে কি খায়, জিৰাফে কি খায়। যে আমি পঢ়াত পাইছিলোঁ যে আফ্ৰিকাৰ ওখ ওখ গছবোৰৰ পাত খায় বুলি। তো ইয়াত দিছে স্মল ফিছ, জিৰাফেটো মাছ নাখাব, হয় নহয়। ইয়াত 2 নম্বৰ এনচাৰটো শুদ্ধ হৈ যাব, লিপছ খায়, হয়নে, লিপছ খায়। তে নিশ্চয় গম পাইছে 93 এনচাৰটো 2 নম্বৰটো হৈ যাব, জিৰাফে লিপছ খায়। ঠিক আছে। তাৰপিছত আমি 94 প্ৰশ্নটোলৈ গৈছোঁ। 94 নম্বৰ প্ৰশ্নটোত আমাক কি সুধিছে, হোৱাট ডু দ্য কোলা বেয়াৰ ইন অষ্ট্ৰেলিয়া ইট। কোলা বেয়াৰে কি খায় বুলি কৈছে। অষ্ট্ৰেলিয়াত থকা কোলা বেয়াৰে, কোলা ভালুকে কি খায় এনেকুৱা সুধিছে। তাৰপিছত আমাক ইয়াত দিছিলে কি কি আপোনালোকে চাব। এটা কৈছে ইউকেলিপটাছ লিভছ। ইউকেলিপটাছ লিভছটো আমি কি কৰিছিলোঁ, আমি পেছেজটো পঢ়োঁতে পাইছিলোঁ নহয় জানো। ইউকেলিপটাছ লিভছটো আমি পেছেজত পঢ়োঁতে পাইছিলোঁ, গতিকে এইটোৱে হ'ব। তাৰপিছতো দিছে অনলি গ্ৰাছ, গ্ৰাছটো নাখায়। তাৰপিছত স্মল এনিমেল, স্মল এনিমেল কোনে খায়, বাঘে, বাঘে খায়, শিয়ালে খায়। অল কাইণ্ডছ অফ প্লেণ্টছ, এইটোতো তৃণভোজী প্ৰাণীয়ে খাব যিসকলে ঘাঁহ বন পাত খাই জীয়াই থাকে। গতিকে এইবোৰ প্ৰশ্নৰ ভিতৰত 94ৰ এনচাৰটো হৈছে 1 নম্বৰটো, ইউকেলিপটাছ লিভছ খাই কোনে, কোলা বেয়াৰে। ঠিক আছে, নিশ্চয় বুজি পাইছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো, 95 নম্বৰ প্ৰশ্নটো চাইছোঁ, একেবাৰে শেষৰ প্ৰশ্নটো। 94 নম্বৰ প্ৰশ্নটো হৈছে আপোনালোকৰ 95 নম্বৰটো, চৰি। তো 95 নম্বৰ প্ৰশ্নটো ইয়াত সুধিছে আপোনালোকক কেমোফ্লেগ মিন্স। কেমোফ্লেগৰ অৰ্থ কি হৈছে। কেমোফ্লেগৰ মিন্স হৈছে টু প্ৰটেক্ট দেমছেল্ফ। নিজে গম পাইছে যে কেমোফ্লেগৰ অৰ্থ হৈছে নিজকে ৰক্ষা কৰা। ইয়াত আমি পেছেজটো পঢ়োঁতে পাইছিলোঁ যে প্ৰাণীবোৰে কি কৰে, নিজকে ৰক্ষা কৰিবৰ কাৰণে জংঘলৰ অন্যান্য জীৱ জন্তুবোৰে হিংস্ৰ জীৱ জন্তুৰ পৰা বাচি থাকিবলৈ নিজকে কি কৰে, কেমোফ্লেগ নামৰ সিহঁতে বুদ্ধি ৰচে, হয়নে। কেনেকৈ জেগাত লুকালে মোক সিংহই ধৰিব নোৱাৰিব, কিমান স্পীডত দৌৰিলে, কেনেকৈ দৌৰিলে মোক ধৰি নাপাব, সেইবোৰ বুদ্ধি হয় একোটা। সেই কেমোফ্লেগ মানে একোটা উপায় হয়। তে 95 নম্বৰ প্ৰশ্নৰ এনচাৰটো হৈ যাব 2 নম্বৰ। বন্ধুসকল, আশা কৰিছোঁ নিশ্চয় ভিডিঅ'টো ভাল পাইছে। আৰু মোক খুব ৰিকুৱেষ্ট আহি আছিলে যে ইংলিছ মিডিয়ামৰ পেছেজ কেইটামান বনাবৰ কাৰণে, পঢ়াবৰ কাৰণে। সেইকাৰণে মই আপোনালোকক আৰম্ভ কৰিছোঁ যে ইংলিছ মিডিয়ামৰ কেইটামান পেছেজ দিবৰ কাৰণে। আৰু নৱোদয় পৰীক্ষাৰ কাৰণে আপোনালোকে আছামিজ হওক, ইংলিছ হওক, মেথছ হওক, সকলোবোৰৰ কাৰণে মই ইয়াত পঢ়াই থাকোঁ। সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু পৰাপক্ষত প্ৰয়োজন থকা মানুহলৈ এইটো শ্বেয়াৰ কৰিব, চেনেলটো শ্বেয়াৰ কৰিব। নৱোদয় পৰীক্ষাত OMR চিট আপোনালোকক দিব। OMR চিটখন কেনেকৈ কলা কৰিব লাগিব, তাত আপোনালোকৰ ৰোল নম্বৰ কেনেকৈ ভৰাব লাগিব, তাত আপোনালোকৰ নাম এড্ৰেছ কেনেকৈ লিখিব, সকলোবোৰ মই এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম যে নৱোদয় পৰীক্ষাৰ OMR চিটখনত আপোনালোকে কেনেকৈ নিজৰ এনচাৰ কৰিব। তেতিয়ালৈকে বৰ্তি থাকিব ফিউচাৰ টুডে ইউটিউব চেনেলত। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।